ঐ তোৰ তাত তই বুজাই দেচোন হেৰি মানে মই দেখিলোঁ গোটেই মানুহবোৰ ইয়াতে বহি আছে আৰু চামোচাবোৰ তাতে বহি আছে গতিকে মই চামোচাৰ মিছনে তাকে কৰোঁ নাই খোৱা নহয় বেগতে আছে খাব নেকি ৰাতি হেৰি মানে ছাৰ মোৰ এই চোৰৰ বৃত্তিটো বংশৰ পৰম্পৰা বৃত্তি হেৰি মানে ছাৰ গতিকে মই বংশৰ পৰম্পৰা ৰক্ষা কৰিবৰ বাবে চোৰ কৰোঁ দেখিছে না স্যার বংশ পরম্পরা বলে यार क्या और বন্ধ হইল নহলে দিওয়ে স্টপ slowly আৰু পছন্দ এই এবাৰ কি আছে হেৰি মানে ছাৰ চামোচা স্যার মোৰ কি ধৈৰ্য নপাৰ হৈছে ইয়া এতিয়া কাটি কিনি ডেলি উতাৰ বিকে কৰিব লাগে চুপ হেৰি মানে ছাৰ ঐ মোক কয় হেৰি নকৰে ঐ পছন্দ এই চামোচা কিটা ক'ত পালি গছৰ ওপৰত ছাৰ এই বন্ধু এইফালে আছ এইফালে জলদি আহা হেৰি মানে ছাৰ ময়ো আচৰিত কিন্তু বেৰি নালাওক কিয় প্ৰকৃতিৰ দান বুলি ভাবি গছৰ পৰা এৰাই আনিলোঁ তাকেই দেখি এইসকলে মোক খেদাই এইখিনি কোৱা দিলে নহয় এই পুলিচ এই ৰিপৰ্টে মূৰ্খ বনাই পাইছ হেৰি মানে ছাৰ ময়ো চোৰ কিন্তু পৰম্পৰাগত ভাবিছোঁ এই দিনৰ দীপৰত মই আপোনাক কিয় মিছা চামোচাৰে কোনে নকৰা দিব স্যার আমি নহতি মোৰ ধাৰণা সঠিক পথে লৈ গতি কৰিছো চামোচা কেনে থাকিব লাগিছিল অফিচ ৰুমত কিন্তু আছিল বছৰ পৰা তাৰ মানে তহঁতি আমাৰ এই সন্মানীয় ছাৰ বাইদেউসকলে জনা বুলি চামোচা কিছু অন্য নিজলৈ বুলি লুকুৱাই ৰাখিছিল হয় স্যার গান্ধীজীয়ে কৈছিল সত্য সদায় হয় গতিকে আমি নাই সকলোবোৰ ধৰা পৰা কথা সত্যটোকে দাঙি দিছোঁ হয় স্যার চামচাবোৰ আমিয়ে লুকুৱাই ৰাখিছিলোঁ তাৰ মানে তহঁতি এতিয়াৰ পৰা আৰম্ভ কৰিলি নে নিষ্পাপ্য কাম হয় পিছে কথা এটা আছে এই পাত কবেই গতিকে এতিয়া পালিল মছলা হেৰি মানে ছাৰ মই বাচিলোঁ বাচিলি কিন্তু তোৰো শাস্তি হ'ব ছাৰ শাস্তি তই যিহেতু বংশৰ পৰম্পৰা ৰক্ষা কৰিছ গতিকে তোৰ শাস্তি অলপ কমিব আৰু তহঁতৰ বহুত লগত তাক খাই পাকি দিয়ে পাই তাক মুচা চুপ কিদৰে এজন মানুহে আমাৰ দুৰ্বলতাৰ বাৰে বাৰে আমাক ফোন কৰি আমি সজাগ কৰোঁ নকবা নিচিনা শুনিছাতে চে আৰু শেষত সিহঁতৰ দৰে অনুষ্ঠানত ভুক্তভোগী হয় আহক ৰাইজ আমিও সজাগ হওঁ সজাগ হেৰি মানে আমি সকলোৱে ভাল কাম কৰি বাগনি